গৰমৰ দিনতো চাৰিদিন গা নুধো গা ধুলি অঁ খুৰী গা ধুলোঁ মায়েৰে ক'ত মা আছে সৰু এটা বহি আছে অঁ তই কিন্তু শকত হৈছ দেই মুখ লগাই মাৰি পেলাব এই চবে মোক বাইদেউ কি কৰি আছে ঐ আহিছ আহ এই গৰমৰ কাৰণে গছৰ তলতে বহি আছোঁ আহ বহ ই বাইদেউ গৰমৰ কথা নক'ব আৰু বুজিছে একে যি চাত গৰম পৰিছে ক'তো ওলাই যাব নোৱাৰি একে বুজিছে বাইদেউ ক'তো ওলাই যাব নোৱাৰি বুলি কৈ ঘৰে ঘৰে পেট পিতাই ফুৰে আমাৰ ঘৰলৈ ওলাই আহিলেই দেখোন আপুনি গা ধুলি ভাতকেইটামান খাই ল এই খাম ৰ অলপ পিছত অলপ ৰৈ লওঁ হ'ব দে খালে কবি তই কিবা কামত আহিছিলি ই নাই এনেই ওলাই আহিছোঁ দুদিনমান অহা নাই যে বোলো আপোনাৰ খবৰ এটাকে লৈ যাওঁ খবৰ ল'ব আহিছে চুপুতি মাৰিবলৈ আহিছে বুলি নকয় মাই মই ভাতকেইটা খাই কিনে অলপ পিছত বৰুৱা খুৰা ঘৰৰ পৰা আহিব লাগিব হ'ব দে আহিবিগৈ বৰুৱা খুৰা মানে আমাৰ বৰুৱানী ঘৰত আমাৰ বৰুৱানী ঘৰত বোলে অঁ আমাৰ বৰুৱানী আই সেই ঘৰলৈ কোনোবা যায়নে আৰু কিয় কিবা হ'ল নেকি আই গাঁওখনৰ সেই ঘৰকে মানুহ পালোঁ আৰু দেই মানুহক মানুহ বুলি গণ্য নকৰে এই চবেই চবৰ লগত নিমিলিবও পাৰে তাতেনো কি হ'ল বাইদেউ কি কৈছে আপুনি ইমানো বাহাদুৰি আই হাতত দুপইচা হ'লনে নাই একে মানুহক মানুহ বুলি নাভাবে দে এই এনেকৈ কিয় কৈছ সেই থ বেলেগৰ কথা বাদ দে নহয় বাইদেউ আপোনাক বুলিহে কৈছোঁ টকা পইচা চবেই ঘটে হয় নাই অহংকাৰী হ'ব নাপায় কিন্তু অহংকাৰী হ'ব নাপায় সেইটো হয় বাৰু সেই যদি ইমান অহংকাৰী একেবাৰে আৰু বাইদেউ নক'ব আপোনাক বুলিহে কৈছোঁ দেই কথা এষাৰ সিহঁতক যে গাঁওখনত বহুতেই ভাল নাপায় সিহঁতৰ ঘৰলৈ কোনো নাহে নহয় দেখিবই নোৱাৰে একেবাৰে যিহে চৰিত্ৰও তেনেকৈ হ'লে মানুহৰ পৰা বেয়া পাবই দেচোন আৰু বাইদেউ এইবোৰ কথা আকৌ আপুনি নক'বগৈ আকৌ দেই আপোনাক বুলিহে কৈছোঁ নাই মোৰ এইবোৰ দৰকাৰ পৰা নাই অঁ একে জাহা তাহা মানুহক মাতেই নিদিয়ে আই গাত লাগি গ'লেও মাত এষাৰ নিদিয়ে ইমানো অহংকাৰ একেবাৰে হয় নেকি কিনো কবি আৰু টকা আছে যে যাওঁতে হ'বলৈ লৈ যাব এইবোৰ চব পেলাই থৈ যাব লাগিব ইয়াতে একো নিব নোৱাৰে মানে অহংকাৰ কৰি লাভ নাই নহয় বাইদেউ ঘটিছে বুজিছে এই বোলে বেমাৰত গৈছে বোলে এই বোলে ক'ৰবাত গৈছে বোলে বুজিছে একেবাৰে মানে ইচ্ছাত পিছাত আৰু দে মই সিহঁতৰ ঘৰত নাযাওঁ নহয় বাইদেউ মোৰহে দৰকাৰ পৰিছে মই আকৌ বৰ একা চেকা মানুহ আকৌ দেই নেযাওঁ মই ভাল নাপাওঁ এনেকৈ মানুহ দেই মই নেযাওঁ ৰ'বক চঞ্চলি খৰি আপুনি যে কৈছে আপুনি সিহঁতৰ ঘৰত নাযায় বুলি যোৱা পৰহি আপোনাকচোন মই সিহঁতৰ ঘৰত দেখিছিলোঁ আৰু বৰুৱানী খৰিৰ লগত বৰ হাঁহি মাতিয়ে কথা পাতি আছিল দেখোন দেখিছিলি কিয় আজিও দেখোন তোৰ মুখ বন্ধ হৈ গ'ল কিয় বাইদেউ দালি বহুৱাই থৈ আহিছিলোঁ ঘৰত মই দেৰি নকৰোঁ নহ'লে দালি দহিব ন অঁ দালি দহিব মই যাওঁ দেই বাইদেউ ঐ তই গলিয়ে যে অকণমান বহি লহি নাই ঘৰত মোৰ ঢেৰ কাম পৰি আছে মই যাওঁ কি হ'ব এই চব মানুহৰ খালি লোকৰ সমালোচনা কুকুৰ নেচ কেতিয়াও চিধা নহয় অ' ল'ৰা